সুন্দৰ সুযোগ অসমৰ জনসাধাৰণে লাভ কৰিছে যে অসমৰ পৰা দুৰ্নীতিগ্ৰস্ত ভ্ৰষ্টাচাৰী সিন্ডিকেট কৰা মানুহক ৰাজনৈতিক ক্ষমতাৰ পৰা আঁতৰাবলৈ আৰু অসমৰ ভিতৰত প্ৰগতিশীল সমৃদ্ধিশীল সমাজ গঢ় দিবলৈ নতুন চিন্তাৰে আমি অসমখন আগুৱাই লৈ যাবলৈ এটা সুন্দৰ সুযোগ পাইছোঁ। মই সম্পূৰ্ণ আশাবাদী যে এইবাৰ এই দুৰ্নীতিগ্ৰস্ত ভ্ৰষ্ট স্বচ্ছাচাৰী গৰু সিন্ডিকেট কৰা মানুহক আজি অসমৰ ৰাইজে অহা 9 তাৰিখত অসমৰ পৰা চিৰকালৰ বাবে বিদায় দিয়ে। এগৰাকী হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন ধৰণৰ কুকৰ্মৰ সহযোগী বুলি সকলোৱে জানে। এপেক্স বেংকৰ কেলেংকাৰীৰ পৰা আৰম্ভ কৰি বাগান চাগান চোৱা চিতা কৰাকে ধৰি বিভিন্ন ধৰণৰ কথা বতৰাত এগৰাকী বিধায়ক হিমন্ত বিশ্ব শৰ্মাৰ সিন্ডিকেট কমিশ্যন ৰাজৰ মানে মহৰী হিচাপে সকলো মাজতে সমাদৃত। গতিকে ৰাইজে জানে যে যোৱাবাৰ জীৱন চুতীয়াই আচলতে প্ৰকৃততে তেওঁৱেই বিজেপি দলৰ টিকেট পাব লগা আছিল। নোপোৱাৰ কাৰণটো বিজেপিয়ে যিহেতু তেওঁলোকে বৰ্ণবাদ কৰে, যিহেতু তেওঁলোকে মনুসংহিতা আৰু মনুস্মৃতি তেওঁলোকৰ সংবিধান, সেইকাৰণে বৰ্ণবাদী মানসিকতাৰে যোৱাবাৰ সিদ্ধান্তটো হৈছে। গতিকে আমি ভাবোঁ যে এইবাৰ ৰাইজে সেই কথাৰে অসমৰ এখন সমন্বয়ৰ সমাজ গঢ়িবলৈ, অসমৰ জাত পাত এইবোৰ নাইকিয়া কৰি জুবিনদাৰ আদৰ্শৰে সমাজখন গঢ়ি তুলিবলৈকে এইবাৰ জীৱন চুতীয়াক ইয়াৰ পৰা প্ৰেৰণ কৰিব। উন্নয়নৰ কাৰণে ইয়াৰ যিবোৰ সমস্যা সমাধান কৰিব পৰা নাই, বিশেষকৈ আন্তঃৰাজ্যিক সীমা সমস্যা যিবোৰত এভেকশ্যন কৰাৰ পিছতো তাক আকৌ নিৰাপত্তা দিব পৰা নাই, নগাই আহি বেদখল কৰিছে। ইয়াত মাটিৰ পট্টা, বিশেষকৈ দৈয়াং টেঙানীকে ধৰি কেইবাটাও অঞ্চলত মাটিৰ পট্টাৰ যিটো সমস্যা, ভূমিৰ সমস্যা, এই সমস্যাও সমাধান কৰিব পৰা নাই।